আজি আমি বনাম পালেং শাকেৰে শুকান মাছৰ ৰেচিপি। প্ৰথমতে লৈছো এমুঠি পালেং শাক, ধনিয়া অলপমান, নিমখ আধা চামুচ, কেঁচা জলকীয়া দুটা, পিঁয়াজ এটা, আদা নহৰু এচামুচ, জিৰা জালুকৰ বটা এচামুচ আৰু শুকান মাছ এবাটি। এইখিনি ধুই লৈছো। এইবাৰ আমি কাটি ল'ম পালেং শাকখিনি। হৈ গ'ল। এতিয়া আমি সাৰ্ভ কৰিব পৰা হৈ গৈছে। এতিয়া অকণমান ধনিয়া ছটিয়াই দিছো। হৈ গ'ল।